Hi guys, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ' দেখা পাই পেলাই সকলোৱে ভালে আছে বৰ্তমান আমিও ভালে কুশলে আছোঁ আৰু এতিয়া দেখিছে মই জদলা হৈ আছোঁ ওলাই আহিছোঁ অকণমান NCSৰ ওচৰলৈ আৰু কিয় ওলাই আহিছোঁ জানেনে ওলাই আহিছোঁ মোৰ বহুতকেইটা কাম আছে সেই কামকেইটা কৰিব আৰু ইয়াতে অকণমান ৱাক কৰোঁ আৰু একদম বেছি কিবা টাম চাক কৰি থকা নাই মানে যেনেকৈ আছোঁ তেনেকৈ ওলাই অহা নিচিনা অকণমান একচুৱেলি ইভিনিং ৱাকৰ নিচিনাকৈ ওলাই আহিছিলোঁ কিন্তু ৱাক নহয় এতিয়া কাম আছে যিহেতু কাম কৰিব লাগিব আৰু এয়া অকণমান চাওক এই NCSৰ পৰিৱেশটো দেখাবলৈ বিচাৰিছোঁ গতিকে গৰম আৰু গৰমত মানে কি হৈছে একো মেকআপ কৰিব নোৱাৰি একো হেৰি কৰিব নোৱাৰি কিন্তু যি পাৰিছোঁ তেনেকৈ আহি গৈছোঁ আৰু এই অকণমান দেখাব বিচাৰিছোঁ আৰু এয়া বহি আছে মিষ্টাৰ এইফালে আৰু লগত বহি আছে টিকলু হাই দি দিয়া বহুত দিন হ'ল তোমাক দেখা নাই দৰ্শকে চ' যি নহওক আৰু এতিয়া আকৌ আমি ঘৰলৈ যামগৈ ঘৰলৈ যোৱাৰ আগতে মোৰ কাম কেইটামান আছে কামকেইটা কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আকৌ এই আমি মলৰ বাহিৰত বহি আছো আৰু এই চাওক লেডিজ সন্থা কি একদম পুৰা পিন্ধি উৰি আৰু চানডে ন চ' ওলাই কৰি আহিছে আৰু অকণমান কিটি পাৰ্টি কৰিব যি নহওক বাৰু সঁচাকৈ ভাল লাগে আমিও তেনেকৈ আগলৈ ওলাই আহিব পাৰিম এতিয়া যিহেতু বেবী সৰু আৰু সেয়ে গতিকে এতিয়া এনেকৈ আহিছোঁ আৰু এতিয়া মই ওলাই অহা মেইন কাৰণটো হৈছে দেখিছেনে মোৰ ফাইলৰ এই যে হুকটো কেইডাল ছিগিলে আৰু মোৰ লগতে 3টা ঘড়ী গোটেই আটাইকেইটাৰে মোৰ এটাৰ গ্লাছ ভাগিলে এটাত পানী সোমালে এটাত বেটাৰী গ'ল এনেকৈ কিবা উল্টা পুল্টা হৈ আছে Please like and subscribe. হাই গাইজ ভইচটো শুনি পেলাই চাগে গম পাইছে মোৰ একদম মানে কি হৈ গ'ল ছাডেনলি চৰ্দি লাগিলে আৰু চৰ্দি জ্বৰ এনেকুৱা উভয় অৱস্থা নাইকিয়া হৈ গৈছে আজি 3 দিন ধৰি জানো কিবা ভাইৰাছ 5 দিন মানে 5 ডেজমান থাকিব চাগৈ যি নহওক বাৰু ভৰিত এয়া দেখা পাইছে ভৰিত এয়া পিন্ধি লৈছোঁ মোজা আৰু লেপটপটো অকণমান ওলাই লৈছোঁ কিন্তু মোৰ এটা বহুত ডাঙৰ কথা হৈ আছে লেপটপটোৰ মোক কিবা এই যিখন কীবৰ্ড এখন কিবা আপুনি কিবা বেয়া হৈছে নে কি হৈছে মই নাজানো বহুত প্ৰব্লেম দি আছে যি নহওক ভাইৰাছৰ হৈছে নে কি হৈছে নাজানো বাৰু এইটো এটা ডাঙৰ কথা কিন্তু তথাপিও ভাবিলোঁ ভিডিঅ'টো অকণমান শ্বুট কৰি লওঁ যিহেতু মই ছানডেৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু বহুত কথা আছিলে শ্বেয়াৰ কৰিবৰ কাৰণে সেইখিনি কথা ক'ম বুলি ভাবিছিলোঁ যি নহওক বাৰু মাতটো আপোনালোকে অলপ মানে কি বুলি ক'ম আৰু এইটো মাতটো ইগন'ৰ কৰি দিব যি নহওক এতিয়া মোৰ মেইন কথালৈ আহোঁ কিয় কৰিছিলোঁ আপোনালোকে দেখা পাইছিলে মই ডিঙিত এডাল মানে কি বুলি ক'ম চিলভাৰ চেইন পিন্ধি আছোঁ মই ৰূপৰ চেইন এডাল পিন্ধি আছোঁ মই মাজে মাজে পিন্ধোঁ মই ৰেগুলাৰ পিন্ধিব নোৱাৰোঁ কিন্তু মাজে মাজে পিন্ধিব মোৰ কিবা এলাৰ্জি টাইপৰ হৈ যায় চেণ্টিক মই এনেও পিন্ধি বেয়া পাওঁ মাহঁতে গালি পাৰিলে চেণ্টিক তেনেকুৱা মই আৰু মানে ইউজ কৰোঁ যি নহওক এতিয়া মেইন কথালৈ আহোঁ যোনে ৰূপৰ চেইন পিন্ধে আপোনালোকে কোনো লাজ নকৰিব আৰু ৰেগুলাৰ পিন্ধিব পাৰিব মই নোৱাৰিছোঁ এইটো পিছৰ লেটাৰ আৰু শিশুসকলকো যিসকলে পাৰে যাৰ এনেকুৱা কিবা এলাৰ্জি প্ৰব্লেম নাই তেনেকুৱাসকলে পিন্ধিব পাৰে মোৰ অলপ ইচিং টাইপৰ হৈ যায় মাজে মাজে মানে ৰেগুলাৰ ইউজ কৰিলে তেনেকৈ মাজে মাজে পিন্ধিম কিয় জানেনে বহুত ভাল কিয় ক'বলৈ বিচাৰিছো ৰূপত কোনো ধৰণৰ চোৱা নাথাকে হা আৰু কি হয় ৰূপ এনেকুৱা এটা ধাতু বুলি ক'ব লাগিব যিটো পিন্ধিলে মানে কি হয় বহুতখিনি উপকাৰ হয় যিসকল এষ্ট্ৰলজাৰ এষ্ট্ৰনমি মতে চ' আপোনালোকে কি কৰিব কোনো লাজ নকৰাকৈ ৰূপ পিন্ধক আৰু আগতেতো ৰূপটোৱে বেছি চলিছিলে নহয় জানো আমি যেতিয়া সৰু আছিলো গতিকে ৰূপটো পিন্ধিব লাগে আৰু বহুত ভাল সোণতকৈ ৰূপটো বেছিহে তাৰ মানে ভ্যালুটো বেছি হয় যদিও মানুহে সোণ ডায়মণ্ড লৈ বগলা হৈ থাকে কিন্তু ৰূপটো বেছি ভাল সেইকাৰণে বহুত তাৰ উপকাৰ আছে মই ইমানখিনি নকওঁ বাৰু যিমানখিনি মই জানো মোৰ সীমিত জ্ঞানৰ পৰা সেইখিনি মই ক'লো আৰু এটা কথা ক'বলৈ বিচাৰিছো এতিয়া যে মাইনাক কোনে কি গিফ্ট কৰিলে সেই বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আছো কোনে মানে ইমান নামটো নাজানো আৰু এটা কথা গিফ্ট তেনে লিমিটেড হয় এবাৰ আনলিমিটেড নহয় কিয়নো এইটো কৈ দিছো যিহেতু আমি একদম লিমিটেড মানুহে মাতিছিলো গতিকে যিনে যি দিছে বহুত ভাল ভাল গিফ্ট দিছে আৰু ব্লেছিংছটো মেইন হয় গতিকে যি নহওক এতিয়া চাওঁ বলকচোন এয়া আমাৰ মাইনাৰ বাৰ্থডে গিফ্ট বহুত বেছি নহয় মই কৈছোৱে তথাপি এয়া
সকলোৱে মৰমেৰে যি দিছে বহুত ভালখিনি বস্তু দিছে আৰু এয়া চাওক এয়া ভাল ভাল বস্তুৱে দিছে আৰু সেম ফ্ৰক উঠিছে দুটা আৰু এয়া হোৱাইট কালাৰ পাৰ্টি ৱেৰ আৰু এযোৰ পেন্ট চাৰ্ট আৰু দুযোৰে উঠিছে ফ্ৰক উঠিছে বহুতখিনি আৰু এইবোৰ পুতল আমাৰ টেডিবিলাক উঠিছে আৰু এয়া বহুতে আৰু কোনে দিছে কি কৰিছে ইমান কৈ নাথাকো আৰু কিন্তু এটা এই যিখন এলফাবেট এ ফৰ এপল এখন কিন্তু মই দিছো তাইক মই দিছো মানে কিয় দিছো তাই এতিয়া লাহে লাহে আখৰ বিলাকৰ মানে বা বস্তু বিলাকৰ লগত চিনাকি হৈছে কিন্তু আখৰখিনি বস্তু জানিব লাগিব ন যেটো সোনকালে স্কুলত দিব লাগিব আৰু এইযোৰ উঠিছে এনেকে পেন্ট চাৰ্ট আৰু এয়া আৰু এটা জিন্স পেন্ট এনেকে চাৰ্ট এইবিলাক উঠিছে আৰু বহুত কিবা কিবি আৰু এয়া পেহীকে চৰি জেঠাইকে দিছে মই পেহীকে আহি গৈছে তাৰপৰা সেইখিনি আৰু এইখন বাইকখন দেখিছে তাইৰ মামাক হয় আৰু ইয়াৰ ফালৰ পৰা বৰ্তাক হয় চব তেনেকে আৰু মিলাই তেওঁ দিছে মানে এজনে বৰ্তাকো মোমাইকো এজনে হয় আৰু এয়াতো বহুত ভাল লাগিছে আটাইখিনি গিফ্টৰ কাৰণে বহুত ধন্যবাদ আৰু এইটো গিফ্টৰ কাৰণেও তেখেতক ধন্যবাদ জনাইছো আৰু তাই পিন্ধি থকা ফ্ৰকটো দেউতাকে দিছে সঁচাই বহুত মৰম লাগিছে তো গাইজ আপোনালোকে মোক এইটো ক'বচোন দেই যে আচলতে এইটোত ভাইৰাছ হৈছে নে এইটোৰ প্ৰব্লেম হৈ আছে নে কি হৈ আছে আৰু মই কি কৰাটো উচিত শুনিছো বোলে মানে কি হয় যে হেৰি কি কয় কোনোবাই কয় যে এখন মানে চেঞ্জ কৰি ল'ব লাগিব এখন ভাৰ্চুৱেল কিবৰ্ড ল'ব লাগিব আৰু মোৰ এক্সট্ৰা এখন আছে বাৰু যি নহওক এতিয়া এওঁ মানে কৈ আছে যে এখন চেঞ্জ কৰি দিলেই হ'ব সো যি মানে নাজানো আৰু কি হয় কি নহয় আৰু আপোনালোকে এইটো দেখা পালে মাইনাৰ বাৰ্থডে গিফ্টবোৰ সঁচাই বহুত ভাল লাগিছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদখিনিৰ কাৰণে মই বহুত মানে ভাল পাইছো এটা গিফ্ট মানে দিয়া মানে কি মানে আপোনালোকে বহুত ভাল পায় আৰু আপোনালোকে প্লিজ প্ৰে কৰিব মোৰ বাচ্চা মানে আমাৰ বাচ্চাটো যাতে বহুত ভাল হয় তাই যাতে বহুত ভাল হৈ থাকে মানে হেল্থটো মেইন হয় ন বাকিখিনিতো আৰু হেল্থটো ঠিকে থাকিলে সকলোখিনি অট'মেটিক হৈ যায় আৰু মোৰ যাতে হেল্থটো ঠিক হয় আৰু মিষ্টাৰৰো হৈ যায় আৰু বহুত ভাল খবৰ আহি আছে বহুত ধামাকা ভিডিঅ' দিবলৈ ট্ৰাই কৰি আছো আৰু কিন্তু এটা কথা বহুত ধামাকা ভিডিঅ' দিবলৈ গৈ আছো চাই থাকিব আৰু বহুতে মোক কৈ আছে মই সেইবোৰ ইনফৰমেটিভ ভিডিঅ'ছবোৰ কম দিওঁ হয় মই বাৰে আপোনালোকক কৈ আছো যে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ'ছ লাগে প্লিজ কমেন্টৰ যোগেদি মোক ক'ব আৰু বহুতে মোক শৰ্টছত হওক আৰু লং ভিডিঅ'ত হওক কমেন্ট কৰিছে বহুত ধন্যবাদ আপোনালোকক দেই মানে মোতকে সৰু যদি তোমালোকক আৰু ডাঙৰ যদি মোৰ মানে তেতিয়াহ'লে আপোনালোকক গতিকে প্লিজ আপোনালোকে এনেদৰে কমেন্টৰ যোগেদি মৰমৰ আশীৰ্বাদ দিব যাতে মই বহুত ভাল ভিডিঅ' আগবঢ়াব পাৰো আৰু ভাল বস্তু দেখাব পাৰো আৰু মোৰ যাতে হেল্থটো ঠিকে থাকে ভইচটো যাতে আকৌ ঠিকে হয় সেইখিনিয়ে মই আজি ক'বলৈ বিচাৰিছো আজিলৈ আহো দেই মিনতি বাই